আমাৰ BTC আমাৰ প্ৰমোদ বৰডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ এক অভিলাষী এক আজি কাৰ্যসূচী আয়োজন কৰিছে, য'ত নেকি 1955 চনৰ পৰা 1986 চনলৈ যিমানবোৰ কালচাৰেল গ্ৰুপ দিল্লীত তেওঁলোকে গৈ পেলাই পাৰফৰ্ম কৰিছে বা বিভিন্ন অনুষ্ঠানত পাৰফৰ্ম কৰিছে, তেওঁলোকক একেলগে মাতি আনি পেলাই বড়ো জনগোষ্ঠীয় মূলৰ তেনেকুৱা হেৰিসকলক মাতি আনি পেলাই আজি তেওঁলোকক সম্বৰ্ধনা সন্মান দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আজি মই আপ্লুত হ'লোঁ যে বিশেষকৈ এইসকল টিমে গৈ পেলাই সেই সময়ৰ প্ৰধানমন্ত্ৰীসমূহৰ কাৰ্যসূচীত ইন্দিৰা গান্ধী ডাঙৰীয়াৰ কাৰ্যসূচীতে হওক বা লাল বাহাদুৰ শাস্ত্ৰীৰ বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰি আজি যি তেওঁলোকে মাতি আনি পেলাই সন্মান প্ৰদৰ্শন কৰিলে, এইটো এটা মই ভাবোঁ এটা অতুলনীয় এটা কাৰ্য। আৰু এই যি দিল্লীত গৈ পেলাই যি এনেকুৱাকৈ কাৰ্যসূচী পাৰ্টিচিপেট কৰাৰ পিছত স্থানীয়ভাৱে তেওঁলোকক সাধাৰণতে সন্মান সম্ভাষণ দিয়া দেখা পোৱা নাযায়। মই আজি যি BTCত যি মডেল, এই মডেলটো অন্য কাউন্সিলেও যাতে এডপ্ট কৰে, কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ কাউন্সিল আছে, ডেভেলপমেণ্ট কাউন্সিল আছে, 6 শিডিউল আছে, তেওঁলোকেও যদি আগন্তুক দিনত যে অসমৰ বাহিৰত যিসকলে পাৰফৰ্মেঞ্চ কৰিব গৈছে তেওঁলোকক মাতি আনি যদি এনেকুৱা সন্মান প্ৰদৰ্শন দিয়ে, তেতিয়া মই ভাবোঁ এটা ইনস্পায়াৰেবল হ'ব, এটা মানুহ উৎসাহিত হ'ব। আৰু প্ৰমোদ বৰডাঙৰীয়াই মই দেখিছোঁ যে অকল যে বিকাশৰ ক্ষেত্ৰত ধৰি লোৱা শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ যি ঐকান্তিক প্ৰচেষ্টা, শান্তি প্ৰচেষ্টাৰ লগতে উন্নয়নৰ লগতে সমান্তৰালভাৱে বৌদ্ধিক, সামাজিক, সাংস্কৃতিক বিকাশৰ কাৰণে যথেষ্ট কাম কৰিছে। কাৰণ কিয় শান্তি অহাৰ পিছত প্ৰগতি আহে, কিন্তু প্ৰগতি অহাৰ পিছত পেৰেলেলি ইয়াৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে যি তেওঁ কাৰ্যসূচীসমূহ হাতত লৈছে অতুলনীয় কাৰ্যসূচী, যাৰ কাৰণে প্ৰমোদ বৰডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু নিৰলসভাৱে আগন্তুক দিনতো তেওঁ এনেকুৱা কাৰ্যসূচী চলাই থাকিব পাৰে, তাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। ৰাষ্ট্ৰীয় প্ৰশ্ন আছে, বিজেপি যেতিয়া আগন্তুক BTC নিৰ্বাচন হৈ আছে, তাত কেনেকৈ আপোনালোকৰ প্ৰিপাৰেশ্যন হৈছে? ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 5খন জিলাৰ কাৰণে আমাক 5জন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছিলে। আৰু দায়িত্ব অৰ্পণ কৰাৰ পিছত যে আমাক আগন্তুক দিনত কিমাননো সমষ্টিত আমাৰ সংগঠন ভাল আৰু কেইটা সমষ্টিত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম, এই বিষয়ে আমাক তদাৰক কৰা দায়িত্ব দিছিলে, যাৰ কাৰণে আমাৰ সকলো মন্ত্ৰীয়ে মোক যেনেকৈ বাক্সাত দায়িত্ব দিছিলে। আৰু মই বাক্সাটো মই 5টা সমষ্টিত ঘূৰি মোৰ সংগঠনৰ স্থিতিনো কেনেকুৱা, একেবাৰে বুথ পৰ্যায়ৰ স্থিতি কেনেকুৱা, এই বিষয়ে লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আৰু যিসমূহ সমষ্টিত আমাৰ সংগঠনৰ স্থিতি ভাল হ'ব, সেইসমূহ সমষ্টিতে আগন্তুক দিনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আৰু এই বিষয় লৈ পেলাই আমাৰ যিহেতু 3 জুন তাৰিখে গুৱাহাটীত সভা এখন আছে, কোৰ কমিটিৰ সভা আছে, আৰু সভাত আমাৰ মন্ত্ৰীসকলেনো আমি কি পালোঁ ফিল্ডত, এই বিষয়ে আমি তাতে আমাৰ যি সংগঠনৰ প্ৰতিবেদন তাত আমি উত্থাপন কৰিম। আৰু উত্থাপন কৰাৰ পিছত ৰাজ্যিক সভাপতিয়ে আগন্তুক দিনত যিহেতু সময় বহু আছে, গতিকে আগন্তুক দিনত কি কাৰ্যসূচী ল'ব লাগে নালাগে সেই বিষয়ে তেওঁ জনাব। বিজেপি অকলে খেলিব বিচাৰে, মিটাৰটো কিবা বেয়া আছিল? এতিয়া বিজেপিয়ে আমিতো যোৱাবাৰো অকলে খেলিছোঁ, যোৱাবাৰ অকলে খেলি পেলাই আমি কি কৰিছোঁ, প্ৰমোদ বৰডাঙৰীয়াৰ লগত চৰকাৰ গঠন কৰিছোঁ। গতিকে এইবাৰো আমি তেনেকুৱা লাইনতে আমি অকলে নিৰ্বাচন অংশগ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মিত্ৰতা যোৱাবাৰতো মিত্ৰতা কৰা নাছিলোঁ, মিত্ৰতা যোৱাবাৰো কৰা হোৱা নাছিলে, আৰু এইবাৰো আমাৰ কৰা নহয় বুলি ইতিমধ্যে দলে সিদ্ধান্ত দিছে। আৰু যোৱাবাৰ মিত্ৰতা নকৰি যেনেকুৱাকৈ প্ৰমোদ বৰডাঙৰীয়াৰ লগত আমি চৰকাৰ গঠন কৰিছোঁ, গতিকে এইবাৰ আমি নিৰ্বাচনটো অকলে খেলিম। য'ত আমাৰ সংগঠনৰ স্থিতি ভাল, তাত আমি নিৰ্বাচনত অংশগ্ৰহণ হয়তো কৰা হ'ব। অসম জাতীয় পৰিষদে ছাৰ BTCত আপোনালোকে বিজেপিয়ে য'ত প্ৰাৰ্থিত্ব দিব, অসম জাতীয় পৰিষদে তাত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বুলি সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰী মই আদৰণি জনাইছোঁ। কাৰণ কিয়, যিহেতু এতিয়া BTCত যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰমোদ বৰডাঙৰীয়াৰ নেতৃত্বত যিহেতু BTCত যিহেতু শান্তি স্থাপন কৰা হৈছে, গতিকে শান্তি স্থাপন কৰাৰ পিছত গণতান্ত্ৰিকভাৱে এতিয়া সকলোৱে অংশ ল'ব পাৰিব। গতিকে আল্টিমেটলি তেওঁলোকে যে স্বীকাৰ কৰিছে কথাষাৰ যে নিৰ্বাচনত অংশগ্ৰহণ কৰিব মানে কি, তাৰমানে BTCত যে শান্তি স্থাপন হৈছে এই কথাষাৰ তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰাটোৱে প্ৰমাণ কৰিছে। অৰ্থাৎ তেওঁলোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা, মুখ্যমন্ত্ৰী প্ৰমোদ বড়োৰ প্ৰচেষ্টাক তেওঁলোকে স্বাগতম জনাইছে। কাৰণ কিয়, শান্তি যদি নাহিলেহেঁতেন তেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিব নাহিলেহেঁতেন।
গতিকে আমি যিহেতু গণতন্ত্ৰক বিশ্বাস কৰোঁ, গণতন্ত্ৰক যিহেতু আমি আগুৱাই নিয়াৰ কাৰণে ইতিমধ্যে নিৰৱভাৱে সংগ্ৰাম কৰি আহিছোঁ, গতিকে তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব খুজিছে, আমি স্বাগতম জনাইছোঁ। এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ বুলি মই ভাবোঁ। বিজেপি ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে যে বডোফা এই বিষয়টো চাওক, এতিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি এগৰাকী আমাৰ এই অঞ্চলৰ মহাপুৰুষ বুলিয়ে নহয়, এই অঞ্চলত মহাপুৰুষ বুলিয়ে নহয়, এগৰাকী সমগ্ৰ অসম বা ভাৰতবৰ্ষৰ কাৰণে এগৰাকী আদৰ্শ ব্যক্তি। গতিকে আদৰ্শ ব্যক্তি যিহেতু সেইগৰাকী ব্যক্তি যিহেতু কোনো ৰাজনীতিত নাছিলে, গতিকে এইগৰাকী ব্যক্তিৰ আদৰ্শ মই ভাবোঁ প্ৰতিটো জাতি জনগোষ্ঠীয়ে, প্ৰতিটো জাতিত যদি এনেকুৱাকৈ উপেন্দ্ৰনাথ ব্ৰহ্ম একোজন বডোফা যদি হ'লহেঁতেন নিজৰ নিজৰ জনগোষ্ঠীয় বা স্বগোষ্ঠীয়, তেতিয়াহ'লেতো অসমটো বহুত আগুৱাই গ'লহেঁতেন বা অসমত শান্তি বিকাশে হওক বা বিভিন্ন ধৰণৰ কামো হ'লহেঁতেন। আজি যি BTCত আজি যি হৈছে, BTRত যি হৈছে, তাতো মূলগতভাৱেতো এগৰাকী ব্যক্তিৰ নামে ক'ব লাগিব, সেয়া হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। আৰু সেইকাৰণে মই যেতিয়া সভাপতিৰ দায়িত্বত আছোঁ বা মন্ত্ৰী হৈ থাকোঁতে মই কোকৰাঝাৰত যেতিয়া প্ৰৱেশ কৰোঁ, কোকৰাঝাৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথম মোৰ যদি কাৰোবাৰ নাম যদি মনত আহে, সেই নামটো আহে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। আৰু গতিকে সেইকাৰণে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমি সকলোৱে আমি সন্মান জনাই আছোঁ। গতিকে এইগৰাকী ব্যক্তি মই ভাবোঁ BTCত এইগৰাকী ব্যক্তি মহাপুৰুষ আৰু শূন্য প্ৰান্তত এগৰাকী আদৰ্শ ব্যক্তি বুলি মই স্বীকাৰ কৰোঁ বা মই তেনেকুৱাকৈ ভাবি আহিছোঁ।